এই মুহূৰ্তত কোনোবা প্ৰতিদ্বন্দ্বী আপোনাৰ আছে বুলি ভাবে নেকি? প্ৰতিদ্বন্দ্বীটো মোৰ নাই, কাৰণ যোৱা বিগত 3টা কাৰ্যকালত মানে এনেকুৱা প্ৰতিদ্বন্দ্বিতা হোৱা নাই, মাৰ্জিন বহুত ডিফাৰেঞ্চ থাকে। গতিকে এইবাৰো আৰু যোৱাবাৰ মানে 3 কণীয়া আছিল, এইবাৰ 4 কণীয়া হ'ব। BPF দল মানে বহুত শক্তিশালী হৈছে। আজিৰ দিনটোত NDB 3টা গ্ৰুপ, বি চাউৰাইগ্ৰা গ্ৰুপ, ৰঞ্জন গ্ৰুপ, ধীৰেন বড়ো গ্ৰুপ আৰু PGSC BM তেখেতসকলে আজি ইয়াতো আমাৰ লগতে একেলগে বহি ফালে আমাৰ লগত মিটিং কৰিছে। তেখেতসকলে আজি BPF দলৰ হৈ কাম কৰি আছে। গতিকে যোৱা দিনবোৰত যেনেকৈ আমাৰ মানে BPF দলৰ আমি শক্তি আছিল, তাতকৈ অধিক শক্তি হৈছে। আজিৰ দিনটোত মই আপোনালোকক আজিয়ে কৈ থৈছোঁ, মোটামুটি 17,000-ৰ পৰা 18,000 ভোট পোৱাৰ আশা মই কৰিছোঁ। এইবাৰ আপুনি জয়ী হোৱাৰ পিছত প্ৰথম পৰিকল্পনা কি কৰিছে? কেনেদৰে উন্নয়নৰ কথা ভাবিছে? উন্নয়নৰ আপুনি কি ল'ব পাৰে? প্ৰথম উন্নয়নটো যথেষ্ট কৰিছে, ৰাস্তা ঘাট বা কিবা নতুন এনেকুৱা পৰিকল্পনা আছে নেকি? নতুন পৰিকল্পনা আমাৰ আছে, যিবিলাক নিবনুৱা সমস্যা, জীয়াই থকাৰ সমস্যা আছে আমাৰ। বহুত ল'ৰা ছোৱালী আমাৰ শিক্ষিত যুৱক যুৱতীবিলাকে চাকৰি সকলো মানুহকে দিব নোৱাৰে, বেপাৰ বাণিজ্য কৰিবৰ কাৰণে টকা পইচা তেখেতসকলৰ নাই। এইবিলাক ল'ৰা ছোৱালীক হাতৰ বিদ্যা, হাতৰ কৰ্ম কৰি ফালে তেখেতসকলে কাম কৰি খাব পৰাকৈ আমি শুক্লাইত ITI কলেজ এটা আমি স্থাপন কৰিছিলোঁ। ইয়াৰ মানে থ্ৰেড আমি আৰম্ভ কৰিম এই ইলেকশ্যনৰ মানে পিছতে। অলৰেডি এইবিলাক মানে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি অলৰেডি এইবিলাক মানে যোজা কৰিছোঁ, যিবিলাক আমাৰ ল'ৰা ছোৱালীক আমি ইলেক্ট্ৰিচিয়ান কৰিবৰ কাৰণে, বিউটিচিয়ান কৰিবৰ কাৰণে, আকৌ টেইলাৰিং, সেই 3টা থ্ৰেডটো মানে প্ৰথম মানে আমি হেৰি কৰি ফালে লৈ ফালে আমি কাম কৰিব বিচাৰিছোঁ। তাৰপিছত আকৌ আমি ড্ৰাইভাৰ ট্ৰেইনিং, ড্ৰাইভাৰ শিকাবৰ কাৰণে, ঠিক তেনেকৈ প্লাম্বাৰ, ঠিক তেনেকৈ কাৰ্পেণ্টাৰ, এইবিলাক কৰিবৰ কাৰণে আমি যোজা কৰিছোঁ। গতিকে এইবাৰ জিকি যোৱাৰ লগে লগে মানে এই ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখৰ পৰা এইবিলাকৰে আমি কাম কৰিম। ফ্ৰী অফ কষ্ট আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীক, আমি শিক্ষিত ল'ৰা ছোৱালীবিলাকক আমি এইবিলাক কাম আমি শিকাম। তাৰ বাহিৰেও আজি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ডেভেলপ কৰিব লাগে। কালচাৰ ছেক্টৰত, স্পৰ্টছ ছেক্টৰত আমাৰ যুৱকসকলক কেনেকৈ আমি ডেভেলপ কৰিব পাৰে, এইখিনিও আমি যোজা কৰিছোঁ।